ঐ ল'ৰা কলৈ যাও তই? হেলিকপ্টাৰ চলাওঁগে। কিমান নচলা আৰু এইখন তই? চলাবলেহে আনিছো, কিবা থৈ দিবলৈ আনিছো নি? চলামে আকৌ, এইকেইদিনহে চলোৱা, পূজা গলে। সোনকালে চলাই আগে যা, আজি লক্ষী পূজা পাতিছো নহয়। হে, আজি আমাৰ ঘৰত লক্ষী পূজা পাতিবা নি? আজি একদম লক্ষীক ভিতৰলৈ ভৰাই লৈ আনিম বুলিয়ে ভাবিছো আৰু ঘৰত। তই সোনকালে আগে যা, মই যা যোগাৰ কৰোঁগে। আহি আছো ৰবা, এখনৰ বেটেৰী 5 মিনিট মানহে যায়। এইখন উৰুৱা মজাই বেলেগ দেই, বেলেগ ভাল লাগে, কিন্তু বতাহে কবলৈ লৈ যায় বুলিহে ভয় লাগে। ডেকা লোৱা হেলিকপ্টাৰ উৰাইছা নি? ককা, হেলিকপ্টাৰ উৰাইছো। ভালকে উৰাবা দেই, এইখন বৰ ডেঞ্জাৰ হেলিকপ্টাৰ, লুঙিয়া তলত সোমাবলে আহে। আইও, কেতিয়া? এবাৰ এনেকে ল'ৰা এটাই চলাই আছিলে, মই চাই আছিলো, হেলিকপ্টাৰ বলিয়া হৈ আহি মোৰ লুঙিয়া তলত সোমাই গল, মোৰ লুঙিয়া ফালি পঠিয়ালে। কৃষ্ণ, সঁচাকে নেকি? ভালকে উৰাবা, এইবোৰ বিশ্বাস নাই নহয়, পকক ফালি পঠিয়াব দেই। সঁচাকে ভয়হে লাগিছে পাই এতিয়া উৰাবলে। আজি লক্ষী পূজা নহয়, লক্ষীক পূজা কৰি লওঁ পাই, লক্ষীয়ে আকৌ বেয়া পালে গোটেই গাটো মাছপিত লাগিব। কৃষ্ণ কৃষ্ণ, হে লক্ষ্মী মাতা, তুমি মোৰ ওপৰত সদায় কৃপা দৃষ্টি বনাই ৰাখিবা। ইমানো পইচা নালাগে মোক, গাহৰিকেইটা বিকি যেনেকে চলি আছো তেনেকে মোক খাব পৰা জোখুৱাই দিলেই হ'ব দেই। মোৰ ঘৰত সদায় থাকিবা। একো খোৱা বোৱা নাই আৰু, পূজাটোকে কৰি দিছো, বেয়া নাপাব দেই। গাঁৱৰ ফালেকে এপাক ওলাই যাওঁ, কাৰোবাৰ ঘৰত পাতিছে নেকি, খাই আহোংগে। ৰাজিতে নাই পতা নি লক্ষী পূজা? মোলে চদা, নাই এবাৰ নাই পতা। কিয়? লক্ষী পূজা আগতেহে কৰিলো, যেতিয়া গাড়ী চাড়ী নাই, খুব পূজা কৰিলো নহয় লক্ষীক। লক্ষীয়ে বহুত ধন দিলে, সেইবোৰ গাড়ী মটৰ কিনিলো, এতিয়া কিহৰ দৰকাৰ? এতিয়া লক্ষীক দৰকাৰ নাই, এতিয়া মোৰ চেদাহে লাগে, মই চেদা পূজাহে কৰিম। আইঅ এজন, আপুনি পিছে কোনফালে যায়? ময়ো এয়া লক্ষীৰ ওচৰত পূজাটো কৰি ওলাই আহিছো, বোলো কাৰোবাৰ ঘৰত ডাঙৰকে পাতিছে নেকি, খাই আহোংগে। নাই আমাৰ ঘৰত নাই পতা, লক্ষী বহুত হৈ গল, মোক চেদাহে লাগে এতিয়া। বেলেগ কাৰোবাৰ ঘৰত পাতিছে নেকি, চবগে যাওক, মই গৈ আছো পাছে পৰে। হ'ব দিয়া। নাই চেদা নাপায়, অকমান বনাইছোহে। ধমেশ্বৰী, পায়স বনাবলৈ যি লাগে সেই মোনাটোতে আনি থৈছো, এতিয়া দিনত পায়সটো বনাই দিবা, তাৰপৰা ৰাতি হলে ৰুটি ভাজি খুৱাই দিম আৰু বছ, হৈ গল লক্ষী পূজা। ৰাতিও চবকে মাতিব নেকি? নাই, ৰাতি অকল ঘৰৰ মানুহকেইটাহে হ'ম আৰু, আমি ঘৰতহে খাম। মই 1 কেজি আটা আনিছো, ধুনীয়াকে বনাই দিবা, এতিয়া পায়সে চবকে খুৱাই দিম, চবকে মাতিব লাগিব। বেটেৰী শেষ হলে হবলা। বৰ পচামৰীয়া বেটেৰী দিলে 5 মিনিটকে নাযায়, চলাই মনিয়ে নালাগে। ভেবেলা, মোলে চদা। হেলিকপ্টাৰ চলাই আছা নি? উৰি আছে নে বেয়া হল? নাই বেয়া নাই হোৱা, খালি বেটেৰীটোহে বৰ বেয়া দিলে, চাৰ্জত লগাইহে তত পাইছো, শেষে হৈ থাকে। হয় নেকি? মই লক্ষী পূজা খাবলৈহে আহিছিলো, তোমালোকৰ ঘৰত পাতিছে নাই? লক্ষী পূজা কবাই পাতিম বুলি কৈছিলে, কি কৰিছে জানো, কিবা বনাইছে নে নাই বনোৱা, ভিতৰলৈ আহকচোন। ব'লা, কিবা বনাইছে যদি মাৰি দিওঁ ঠেলেককে। ধমেশ দা, লক্ষী পূজা পাতিছে নাই? খাবলৈ আহিছো নহয়। মোলেশ, তুমি আহিলা, ভালেই কৰিলা। পাতিছো নহয় লক্ষী পূজা, পুৰা পায়স খুৱাইছো, ৰাতি হলে আছে তোমাৰ লুচি ভাজি। মেষ্টি হব তেতিয়াহলে, খাব হল নেকি? নাই হোৱা, বনাবলৈ লৈছেহে, অকমান দেৰি হব, তুমি বহা। বহিয়ে দিলো আৰু, খাই বৈহে যাম। খাই যাবা আকৌ। আৰু ভেবেলা, তই কাম এটা কৰ, এই ৰত্নেশ্বৰ ককাক মাতি থৈ আগে যা, ৰত্নেশ্বৰ ককাই পায়স খাই বৰ ভাল পায় নহয়, মাতিলে খুব ভাল পাব, যা মাতি দিবি। জিন্দা আনা প্যাৰ মুনিয়া। পাপা, আজি লক্ষী পূজা নহয়, ৰাতিকে ৰুটি খাম দেই। নেলাগে ৰুটি খাব, হাগনি হব। মই হগা কেৰেলা এটা আনি বান্ধি থৈ দিছো, তাক আজি ৰাতি মিক্সিত পিচিম, আজি হগা কেৰেলা চাটনি খাম ৰাতিকে। নেখাওঁ মই হগা কেৰেলা চাটনি। তই নেখালে নেখাবি যা, কাঁহৰ কাঁহীয়ে গিলাচে খাই শুই থাকিবি, আমি খাম নহয় হগা কেৰেলা চাটনি, কিমান ভাল স্বাস্থ্যৰ কাৰণে। ককা কোন কণা মুচৰি টাঙোন মাৰি মেথা ফালি দিম। মইহে ভেবেলা, কি হল ককা? ডেকা লোৱা তুমিহে, বেয়া নেপাবা দেই, কলহ মাল খাই মেথাটো বেয়া হৈ আছে নহয়, কি হল কোৱা? ককা, আজি আমাৰ ঘৰত লক্ষী পূজা পাতিছে, আপোনাক মাতিবলৈ আহিছো। লক্ষী পূজা পাতিছে নি? কি খুৱাইছে? লুচি পুৰি যদি নেখাও আৰু দেই, গোটেই পকই দি ফেফেৰণি মাৰিব। এবাৰ যে তোমাৰ মাৰিছিলে লক্ষী পূজাৰ ৰুটি খাই। নাই
আজি ৰুটি নহয়, আজি আপোনাৰ একদম ফেভৰেট বস্তুটো পায়স। অ কি কলা পায়স নে সেইটো এ বৌলা তেতিয়াহ'লে ৰখি নাথাকো ডেক্সি উভতাই মাৰি দিওঁগে ঢেল ঢেলকে আহক আহক। ঐ মোৰটো ডাঙৰ চা। নহয় নহয় মোৰটো ডাঙৰ। ধেত চালা মোৰটো ডাঙৰ বুলি কৈছো নাই, মূৰত কাচি মাৰি দিম আকৌ। তই কাচি মাৰিলে মই কি চাই থাকিম নে? তোৰ মূৰত মই বেলেট মাৰি দিম। আইঅ ভূপেশ এই দুটা কি হ'ল আকৌ ককা চাওক নাই ই কি কৈ আছে। ইয়াৰ বন্ধুকটো ডাঙৰ বোলে, মোৰটোহে ডাঙৰ ন? আপুনি কওকচোন বাৰু কোনটো ডাঙৰ? তহঁতি যাবিনে ইয়াৰ পৰা দিনে ৰাতি অকল এইডালকে তোৱাই তোৱাই ঘূৰি ফুৰিবি, মূৰত গৰু খুটি মাৰি দিম, যাবিনে? আইঅ এইটো বুঢ়াই আমাকহে মাৰিব। চাল্লা পায়স খাবলৈ আহিছো, দিগদাৰ নকৰিবি। কৃষ্ণ কৃষ্ণ। কোৱা ধমেশ দা, বৰ মজা বনাই দিলেচোন। মজা মানে কি আৰু, মূৰ্তি আনিব নোৱাৰিলো, বহুত পইচা লাগে নহয়, সেইকাৰণে ডাঙৰ ফটো একপিকে লৈ আহিলো। এনেকে মেষ্টি লাগিছে, মূৰ্তিতকৈ ভালহে লাগিছে, ফটোৱে ভাল। ধমেশ্বৰী নাহা কেলে, সেৱাটো কৰি লওঁ। আহক আহক নব, সোনকালে লক্ষীক ভিতৰলৈ ভৰাই লওক, নহলে গুচি যাব আৰু। এনেও লক্ষী বহুত আছে, এইবোৰ চাৰিচকীয়া গাড়ী কিনিলে আৰু ইমান দামী। তোমাৰ নিচিনাকে KTM কিনিব পৰা নাই আৰু দিয়া। KTM খন কি আৰু, 2 নে কেইলাখহে, আপোনালোকৰ নিচিনাকে চাৰিচকীয়া ল'ব পৰা নাই আৰু। হ'ব কম্পিটিশ্যন লাগিব নালাগে, সেৱাটো কৰি লোৱা। মই ঘৰত বাৰু এবাৰ কৰিয়ে আহিছো পূজা, ঘৰতহে লক্ষীক পইচা বিচাৰিলো, ইয়াত এতিয়া নেঘেৰি জীয়েকক বিচাৰিম। এইকেইটাকো কলে আহিছে। ভেবেল তহঁতকৰ লক্ষী পূজা পাতিছে নি? পাতিছে। আমিও যাম নে কি? নাই আপোনাক মাতিবলৈ নাই কোৱা পাপাই। কেলে নেমাতো, আমাকো মাত আকৌ। পায়সে খুৱাইছে, আপুনি খাব জানো? এনেওচোন আপুনি পায়স বেয়াই পায়, মাছে ভাতেহে ভাল পায়। নথকাৰ কনাম মাই মমা, ইয়াকে মাৰি দিম থেলেপকে। মাত আমাকো মাত। আইঅ নাই দেই, মাতিব নোৱাৰিম, পাপাই অৰ্ডাৰ নাই দিয়া। বাপেৰৰ কথা বাদ দে না, তই মাতিলে যাম নহয়। এতিয়া মই লক্ষী কাপোৰ পিন্ধিম, একদম তহঁতৰ গলে লক্ষী হৈ যাম। মাত নাই এনেকে নহব, মই ঘৰত সুধি আহোংগে ৰব। ধেত চালা গলগে এইটো। পাপা কি হ'ল? বেটুৱা ভেবেলা পায়স খাবলৈ নেমাতিলে, আমি ভিতৰলৈ যাওঁ বৈ, নিজে ওটছ বনাই ল'ম। পায়সৰ লিখাকে থেপথেপিয়াকে 1 ডেক্সি বনাম, পুৰা দালিয়া খাই দিম। বৈ ধমেশ, লক্ষী পূজা পাতিছ বোলে, হ'ল নে কি পায়স? আইঅ ভুচুং পহু, সাপ নে কি এইটো? তীখা গুটি, তোৰ মূৰা কলিটো, এইটো মোৰ মাত হয়। পায়স হ'ল নে কি? মাৰি দিওঁ ডেক্সি উভতাই। যিটো মাত দিলে মই ভয়ে খালো, বোলো সাপেকে আহিলে নেকি? ডাইটি পায়স হৈছেগে আৰু অকমান আছেগে। পূজাটো কৰি আছো, আমাক কৰি হ'ল, আপোনালোকে কৰি লওক। মই আশীৰ্বাদ দিছো। জয় ৰাম বোলা, জয় হৰি বোলা। লক্ষ্মী মাতা আমাৰ এই গোটেই পৰিয়ালটো ধনে ধানে উপচাই দিয়ক, খেতি বাতি ভাল কৰক। আমাৰ এই ভেবেলা ল'ৰাটোৱে প্ৰতিমাহে 2 লাখকে পাই আছে, তাক 3 লাখ পোৱাই দিয়ক। এয়াই কামনা কৰিলো, আপুনি যাতে চকু মেলি চাই। জয় লক্ষ্মী মাতা। আইঅ যিটো আশীৰ্বাদ দিলেও পকৰ হেকেট লাগি গল। আশীৰ্বাদ দি দিলো, এতিয়া সোনকালে পায়সটো ৰেডি কৰি দিয়াগে, মাৰি দিওঁ চেটেপকে। পাপা বৰ্তাকো আহিব লাগে নহয়, গম পোৱা নাই? মোক কৈছে বোলে নেমাত নি? মই বোলো আকৌ সেই পাপাই মাতিবলৈ নাই কোৱা, মই কেনেকে মাতিম? বৰ্তাকো মাতি দিম নেকি? মাতি নিদিলি কেলে? মোৰ পাৰ্মিশ্যন ল'ব নালাগে নহয়, মানুহক এনেকে হিংসা কৰিব নেপায়। মাতি দেগে যা। বৰ্তা আপোনাকো মাতিছে, বলক মই এতিয়া ঘৰত সুধি আহিলোগে। সঁচাকে নে কি? সঁচাকে, পায়স হলে আৰু বলক। বেটুৱা, এইবোৰ অ'ট চ'ট পেলাই দে, এইফালে দলি মাৰি বাদ দে, এইফালে ভেবেলা মাতিলে পায়স খাই আহোঁগে। আহক ডেক্সি লেলে ৰে ডেক্সি তৰা থৰালে। আপুনি কি কৰিছে ইয়াত? জোঁৱাইহঁতে সেৱা কৰিবলৈ গল, মই ইয়াত পায়স লৈ আছো। হয় নেকি? আপুনি নলোৱালেও হব নহয়, মই আছো, মই লোৱাম দিয়ক। নাই আপোনাক লৰাবলে দিবলে হলে আপুনি গোটেই পায়স খাই গোট পাত যাইব। জোঁৱাই মোৰ মূৰত টাঙোন মাৰি দিব, ময়ে লম, আপুনি নেলাগে, যাওক। আপোনাক বেয়া পালো, যাওক, আপুনিয়ে বনাওক, মই খাবলেহে আহিম আৰু। মাতি দিব দেই।
এইজনক দিবলে হলে কেৰাহীলৈকে চুবাই পেলাব। ঐ পায়স দে আহিলো। ককাইদেউ আহিলে, বহক বহক, এই পায়স হলে আৰু আনিছে। এইজনে বন্ধুক এৰাই নাই নি? নাই এইটো দিনে ৰাতি লৈ আছে। মই কৈছো নহয়, খাওঁতে শুওঁতে হাগোতে আহি লেটিঙলৈকে বন্ধুককে লৈ গৈছে। আইঅ আমাৰতো একে, অকল দিনে ৰাতি হেলিকপ্টাৰখনকে লৈ ঘূৰি ফুৰিছে। বেটেৰী শেষ হলে বুলিহে থয়, বন্ধু কোৱাদিন সিও লৈ ফুৰিলেহেঁতেন। ন ছোৱালী পায়স লৈ নানা কেলে? গোটেই ৰাইজ আহি বহি আছে, মোৰ মুখ মেল খাই আছে, লৈ আনা এক ডেক্সি। ৰ'ব নিছো। ঐ ছোৱালী যা দি দেগে যা, এসোপা ৰগ উঠি আছে নি ঠিক নাই, গৰু খাওন দিব আৰু এক কেৰাহী বনাব লাগিব। পক ফালি পঠিয়াব নি ঠিক নাই এয়া বনাওতে পেপেলা কাটি গলো। আহি গল। দিয়া ডায়েটিক আগতীয়াকে দি লোৱা, তেওঁ ডাঙৰ, তেওঁ খায়ো ভাল পায়। দিয়া ইমান দিন খোৱা নাই থেলথেলীয়া পায়স, সাজি এনেকুৱা বেয়া খাওন দিম মই কলো নহয়, হাগি কৰি আহিছো। দিয়া মোলে চলোৱা আৰু আনিছোগে ৰবা। আমালৈও লৈ আনা, পেটৰ পৰা ককুৱাইছে নহয়। ৰাতিকে ৰুটি খুৱাইছ নি? খালি অকল ঘৰৰকেইটাহে খাম, বাকী কাকো মতা নাই। ময়ো হগা কেৰেলা এটা আনি থৈছো চাটনি বনাবলে, খাও যদি অকমান লৈ আহিবিগে। নেলাগে হগা কেৰেলা চাটনি। দিয়া এইবাৰ আমাক দিয়া। তহঁতৰ দুটালে আনিছো ৰ দেই। আমিহে লাষ্টত পৰিলোগে মানে। ইমান ধুনীয়া লাগিছে পায়স খাবলে, মই কি কম আৰু। একো কব নালাগে, মনে মনে খাই থাকক। তোক টাঙোনৰ মাৰ লাগে হে ভুৱন, তই মুখে মুখে কথা নকবি। হ'ব খাওক। এই দুবাতি নিলে হবনে? এহেঁতি দুটা আছেগে, হৈ যাব। খাই কেনেকুৱা পাইছ? মইহে বনাইছো, পকত ধান খেৰ সোপা দি জুই লগাই দিলেও নেৰিবি। বেয়া হৈছে। তোৰ পকত আৰু এপাৰি দাঁত গজিব লাগিব মই বনোৱা পায়স বেয়া বুলি কবলে। তই এনে কৈছ, এনে কোৱা চাবি তোক বেলচালৈ কোবাম মই। সঁচাকে বৰ ধুনীয়া হৈছে দেই। তেন্তে ৰাইজসকল, আজি ভিডিঅ'টো ইমানতে সমাপ্ত মাৰিছো। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে বেল আইকন দবাই দিব। আৰু আমাৰ ফালৰ পৰা আপোনালোক সকলোকে হেপী লক্ষ্মী পূজা। বাই বাই।